নমস্কাৰ, অন্য নিৰন্তৰে আজি এটা নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজত ওলাইছোঁ। আজিৰ বিশেষ ভিডিঅ'টোত আপোনালোকক কেইটামান ৰোগৰ বিষয়ে আপোনালোকক জনাম যে লোকেল কুকুৰাত বিভিন্ন ৰোগ লাগে। কি হয়, অসমৰ সেমেকা বতৰ আৰু জহৰ দিনত গৰমৰ বাবে পেলু, কীট, ওকণি, বেক্টেৰিয়া, ভাইৰাছ, ভেঁকুৰ, প্ৰটোজোৱা আৰু পুষ্টিহীন জনিত বিভিন্ন বেমাৰত দেখা দিবৰ বাবে আশংকা থাকে। গতিকে বৈজ্ঞানিক প্ৰথাত কুকুৰা পোহা খেতিয়ক হিচাপে আপোনাৰ মলমন্ত্ৰ হ'ব লাগে কুকুৰাৰ জাকত বেমাৰ দেখা নিদিবৰ কাৰণে সকলো প্ৰকাৰৰ আৱশ্যকীয় স্বাস্থ্য ৰক্ষা আৰু চাফ-চিকুণতা অৱলম্বন কৰা। ঠিক সময়ত আপোনাৰ কুকুৰা জাকত ৰোগৰ প্ৰতিষেধক বেজী দিয়া থাকিলে আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ মাজত পালন কৰিলে কিঞ্চিতহে ৰোগ দেখা দিব পাৰে। কুকুৰা পালক সকলৰ জ্ঞানাৰ্থে কুকুৰাৰ বিভিন্ন বেমাৰৰ চমু পৰিচয় তলত দিয়া হ'ল যে আজি কি হ'ব যে আপোনালোকৰ কিছুমান বেমাৰ হয়, সেই বেমাৰখিনি কিছুমান চমু পৰিচয় আপোনালোকক দিয়া হ'ব। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকিব। যে ওকণি, চিকৰা আদিৰ আক্ৰমণ। তো বিভিন্ন সময়ত দেখা যায় যে আমাৰ ফাৰ্মত বা পামত ওকণি বা চিকৰা আদিৰ আক্ৰমণ দেখা যায়। কেতিয়াবা পামৰ কুকুৰাবোৰ আক্ৰমণ কৰি ৰক্তহীনতা কৰি কণী উৎপাদন কমাই দিয়ে। এইটো মেক্সিমামে ফাৰ্মত দেখা যায়। এইবোৰৰ পৰজীৱী পামত দেখা দিলে চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। নেক্সট আমি ল'ম যে প্ৰটোজোৱাজনিত ৰোগ। যে প্ৰটোজোৱাজনিত ৰোগটো কেনেকুৱা হয় যে মজিয়াত প্ৰতিপালন কৰা পদ্ধতিৰ পামবোৰত কৰচিয়াট নামৰ বেমাৰ এটা ডাঙৰ সমস্যা। সাধাৰণতে 3 পৰা 15 সপ্তাহ বয়সৰ কুকুৰাৰ এই বেমাৰ বেছিকৈ দেখা যায়। আজিকালি পামত এই ৰোগ নহ'বৰ বাবে কুকুৰাৰ দানাত পোৱালিৰ বয়সৰ পৰা 12 বছৰ ঔষধ ব্যৱহাৰ কৰাৰ উপৰিও বিভিন্ন ঔষধ দিয়াৰ ব্যৱস্থা কৰা হয়। নেক্সট আপোনালোকক আৰু এটা কথা জনাম যে মেক্সিমাম কি হয়, আমাৰ যেতিয়া ভাইৰাছজনিত ৰোগ আমাৰ ফাৰ্মত দেখা দিয়ে তেতিয়া কিন্তু এফালৰ পৰা মুৰ্গী মৰিবলৈ ধৰে। ইয়াৰ পৰা আমি কেনেকৈ হাত সাৰিব পাৰি তো আপোনালোকে চাব যে ভাইৰাছজনিত ৰোগ যিটো আছে, মই কৈ দিছোঁ কুকুৰা ভাইৰাছজনিত ৰোগসমূহ অতি মাৰাত্মক আৰু ধ্বংসকাৰী। ভাইৰাছে কৰা বেমাৰৰ কোনো চিকিৎসা নাথাকে বাবে কুকুৰাক এইবোৰ বেমাৰৰ বাবে আগতীয়াকৈ চিটা দিয়াৰ ব্যৱস্থা কৰিব লাগে। যদি আপোনালোকে ভেকচিন নিদিয়ে তেতিয়াহ'লে আপোনালোকৰ এনেকুৱা ভাইৰাছজনিত ৰোগখিনি আপোনালোকৰ আহিবই। তো ভাইৰাছজনিত কুকুৰাৰ বেমাৰসমূহ যেনে ৰাণীখেত, কুকুৰা বসন্ত, মেৰকেজ, গাম্বুৰু আদিয়ে প্ৰধান। তো পামৰ এই বেমাৰসমূহ নহ'বৰ বাবে কুকুৰা জাকত উপযুক্ত সময়ত চিটা দিয়াৰ ব্যৱস্থা বেছি উপযোগী। তো আপোনালোকৰ কুকুৰাৰ বয়স অনুযায়ী আপোনালোকে কি দিব লাগিব, আপোনালোকে চিটা দিব লাগিব বা ভেকচিন কৰিব লাগিব। তো সেই বস্তুটো বহুতেই নকৰে কাৰণে কি হয়, ফাৰ্ম একেদিনতে উদং হৈ যায়। যে কুকুৰাৰ বয়স 5 পৰা 7 দিন। চিটাৰ নাম হৈছে লাচোটা F1 আৰু বেমাৰৰ নাম হৈছে ৰাণীখেত আৰু চিটা দিয়াৰ পদ্ধতি হৈছে চকু বা নাকৰ বিন্ধাত এটোপাল। তাৰপিছত আপোনালোকক জনাওঁ যে কুকুৰাৰ বয়স যদি 18 পৰা 21 দিনলৈ হৈছে তেতিয়ালৈকে আপোনালোকে এটা চিটাৰ নাম কৈছোঁ, সেই চিটাটো দিব গাম্বুৰু লাইফ আৰু বেমাৰৰ নামটো হ'ল গাম্বুৰা বেমাৰ আৰু চিটা দিয়াৰ পদ্ধতি হ'ল কুকুৰা খোৱা পানীত মিহলাই দিয়া হয়। এইটো হ'ল 2 নম্বৰটো। নেক্সট আছে যে কুকুৰাৰ বয়স যদি আপোনাৰ এদিনীয়া হয় তেতিয়াহ'লে আপোনালোকে কোনটো চিটা দিব আৰু সেই বেমাৰটো কেনেকৈ ৰোধ কৰিব। কুকুৰাৰ বয়স এদিনীয়া হ'লে এমেৰেক চিটাৰ নাম হৈছে এমেৰেক চিটা, এইটো দিব লাগিব আৰু বেমাৰৰ নাম হ'ল এমেৰেক বেমাৰ আৰু চিটা দিয়াৰ পদ্ধতি হ'ল মঙহত বা ছালৰ তলত দিব লাগে। আৰু যদি নেক্সট আছে কুকুৰাৰ 5 পৰা 7 দিন যদি বয়স হয় তেতিয়াহ'লে আপোনালোকে চিটা দিব লাচোটা F1। এইটো কি বুলি কোৱা হয়, ৰাণীখেত বুলিও কোৱা হয়। চকু বা নাকৰ বিন্ধাত এটোপাল দিব লাগে। নেক্সট আছে আপোনালোকৰ যে 18 পৰা যদি 21 দিনলৈ আপোনাৰ যদি কুকুৰাৰ পোৱালি বয়সটো হয় তেতিয়াহ'লে আপুনি দিব গাম্বুৰু লাইফ আৰু বেমাৰটোৰ নাম হৈছে গাম্বুৰু বেমাৰ। এইটো আপোনালোকে কুকুৰাৰ খোৱা পানীত মিহলাই দিব লাগে। আৰু যদি আপোনাৰ কুকুৰাৰ বয়স যদি 35 পৰা 40 দিন হয় তেতিয়াহ'লে লাচোটা F1 পুনৰ বাবে যিটো মানে কেনেকৈ ৰাণীখেত বেমাৰৰ যিটো বুষ্টাৰ প্লাছ হয় সেইটো আপোনালোকে দিব লাগিব। বেমাৰৰ নাম হ'ল ৰাণীখেত বেমাৰ। সেই বেমাৰটো আপোনালোকৰ কেনেকৈ দিব, চিটা দিয়াৰ পদ্ধতি হ'ল চকু বা নাকৰ বিন্ধাত এটোপাল। নেক্সট আকৌ 6 পৰা 7 সপ্তাহ যদি
6 সপ্তাহৰ পৰা যে 7 সপ্তাহলৈ আপোনাৰ মানে কুকুৰাৰ বয়স হয় তেতিয়া হ'ল ফাউল পক্স চিটা। ফাউল পক্স চিটাটো দিব লাগিব। বেমাৰৰ নাম হ'ল কুকুৰা বসন্ত। আৰু কেনেকৈ দিব লাগিব সেই বস্তুটো দিব লাগিব আপোনাৰ ছালত খোচ মাৰি, যেটো আমাৰ ছাল আছে মুৰ্গীৰ পাখিৰ তলত এইটো দিব লাগে। দিলে আপোনাৰ